মা তুমি থাকা মই যাওঁ যা বুপাই ভালকে যাবি হে ভগৱান কতে মৰো মই এটাই ৰাতিপুৱা সোনকালে শুই উঠি খাই বইও অফিচলৈ গ'ল আৰু এটা কেৱল শুইয়ে আছে ৰাতিপুৱাৰ পৰা ঐ ৰাজু উঠ কিমান আৰু নোহোৱা মই তোক এতিয়াই পানী ঢালি দিম উঠ সোনকালে উঠ কিনো মা তুমি মোক ৰাতিপুৱা সদায় সোনকালে জগাই দিয়া মোৰ এতিয়া কলেজো নাই মইনো ৰাতিপুৱা কিয় সোনকালে উঠিম আৰু মই দাদাৰ নিচিনা চাকৰি কৰোঁ নেকি যে ৰাতিপুৱা সোনকালে উঠিয়ে কৰবালৈ যাম চা ৰাজু দেতা ঢুকোৱাৰ পিছতে দাদাই তোৰ সকলোবোৰ দায়িত্বই ল'লে যিমানখিনি দৰমহা পায় সকলোবোৰ তোৰ কাৰণে খৰচ হয় কিন্তু তোৰ এতিয়া ডিগ্ৰী শেষ হ'ল সেইকাৰণে চাকৰিৰ কাৰণে তই চিন্তা কৰিবি যদি তইও কৰবাত চাকৰি এটা পাৱ তেনেহ'লে দুয়োটাই মিলি ধুনীয়াকৈ ঘৰখন চলাব পাৰিবি বুজিছ মা চাকৰি বজাৰৰ চাউল দাইল নহয় যে বিচাৰিলে পাই যায় চাকৰিৰ কাৰণে ভালকৈ পঢ়িব লাগিব ভালকৈ পৰীক্ষা দিব লাগিব তেতিয়াহে পায় সেইকাৰণে মই তোক ৰাতিপুৱা সদায় সোনকালে উঠাই দিওঁ কিন্তু তই নুঠ ৰাতিপুৱা সোনকালে উঠি তই ভালকৈ পঢ়িবিচোন আৰু চাকৰিৰ কাৰণে ভালকৈ পৰীক্ষা দিবি তেতিয়া তইও চাকৰি এটা পাবি আৰু এতিয়া যা মুখ হাত ধুই লগৈ মই তোৰ কাৰণে ভাত বাঢ়িছোঁ কেৱল চাকৰি চাকৰি মূৰটো একেবাৰে গৰম কৰি দিছে ল'ৰাটো ৰাতিপুৱা গৈছিলেহে কামলৈ আৰু তাৰ এইটো অৱস্থা হ'ল ডক্টৰ দাদা কেতিয়া ভাল হ'ব আগৰ নিচিনাকৈ কেতিয়া খোজ কাঢ়িব চিন্তা কৰিবলগীয়া একো কথা নাই তোমাৰ দাদাৰ হাত ভৰি একো ভঙা নাই সেইকাৰণে 2 এদিনতে খোজ কাঢ়িব পাৰিব আগৰ নিচিনাকৈ কিন্তু কি ডক্টৰ তোমাৰ দাদা খোজ কাঢ়িব পাৰিব দৌৰিব পাৰিব কিন্তু আগৰ নিচিনাকৈ কেৱল চকুৰেহে নেদেখে কাৰণ এক্সিডেণ্টৰ কাৰণে দাদাৰ চকুৰ ৰশ্মি একেবাৰে নাইকিয়া হৈ গ'ল যাৰ ফলত গোটেই জীৱন অন্ধ হৈ থাকিব বুপাই তোৰ এয়া কি হৈ গ'ল তোৰ এয়া ৰুবুল তোমাৰ এক্সিডেণ্টৰ খবৰটো পাই বহুত বেয়া লাগিলে ছাৰ কিনো ক'ম আৰু হ'বলগীয়া আছিল সেইকাৰণে হ'ল ল'ৰাটোৱে চাকৰি কৰি ঘৰখন ভালকে চলাই আছিলে এতিয়া তাৰ এক্সিডেণ্টত চাকৰিও গ'ল আৰু এতিয়া ঘৰখন চলিবৰ কাৰণে বহুত অসুবিধা হৈছে আপুনি দুখ নকৰিব আপুনি মিছাতেই দুখ কৰিছে ৰাজীৱক আমাৰ কোম্পানীৰ পৰা উলিয়াই দিয়া না ৰাজীৱে যদি বিচাৰে আমাৰ কোম্পানীৰ পুনৰ জইন কৰিব পাৰিব কাৰণ ৰাজীৱে বহুত কাম জানে আৰু ৰাজীৱৰ নিচিনা কৰ্মচাৰী আমাৰ কোম্পানীত বহুত প্ৰয়োজন নাই ছাৰ মেট্ৰিক পাছ কৰিয়ে কোম্পানীত সোমাইছিলোঁ আৰু বহুত বছৰ কোম্পানীত কাম কৰিলোঁ ভাইটিকো ভালকৈ পঢ়ালোঁ সি ডিগ্ৰী কমপ্লিট কৰিলে এতিয়া মোৰ আৰু কৰিবলৈ মন নাই এনেকুৱা অৱস্থাত আৰু মানসিকভাৱে আৰু কষ্ট কৰিবলৈ অলপো মন নাই ছাৰ আপোনাক এটা ৰিকুৱেষ্ট কৰিব পাৰিম নেকি যদি আপুনি বেয়া নাপায় মোৰ ভাইটিকে আমাৰ কোম্পানীত মোৰ স্থান দি দিয়ক সি ভালকৈ কামবোৰ কৰিব মোৰ নিচিনা আৰু গোটেই কোম্পানীৰ দায়িত্ববোৰ সি ল'ব পাৰিব ৰাজীৱ তুমি এয়া ভাল চিন্তা কৰিলা আজিৰ পৰা তেনেহ'লে আমাৰ কোম্পানীত তোমাৰ ভাইটিক জইন কৰাই দিছোঁ আৰু অহা কালিৰ পৰাই জইন কৰিব পাৰিব আৰু তোমাৰ কামখিনি ভাইটি আজিৰ পৰা চাব পাৰিব মা আজি জীৱনৰ মোৰ প্ৰথম চাকৰি তুমি মোক আশীৰ্বাদ কৰিবা যা বুপাই ভালকে যাবি আৰু কামবোৰ ভালকে কৰি ল'বি নজনাবোৰ ছাৰক সুধি ল'বি ৰাজু শুনচোন আহোঁতে তই দাদাৰ কাৰণে দৰৱ কেইটা আনিবলৈ অলপো নাপাহৰিবি যা এতিয়া যা মা মই যাওঁ যা ৰাজু ভালকে যাবি আহোঁতে দাদাৰ চকুত দিয়া দৰৱটো আনিব নাপাহৰিবি লৈ আনিবি মা মই যাওঁ যা ৰাজু ভালকে যাবি আহোঁতে শাক পাচলি চাউল দাইল লৈ আনিবি নাপাহৰিবি তই মা কি সদায় সদায় বস্তু আনিবলৈ কৈ থাকা মই বজাৰ কৰা মানুহ নেকি কিমান কাম কৰোঁ অফিচত কিমান কষ্ট কৰোঁ তোমালোকে নুবুজা তোমালোকে কেৱল ওপৰত খাবলৈহে জানা আৰু একো কৰিবলৈ নাজানা দৰকাৰ পৰিলে বজাৰ তুমি কৰিবা মই নকৰোঁ আজিৰ পৰা আৰু মোক কৈও নাথাকিবা ৰাজু যেতিয়াৰ পৰা কামলৈ গৈছে তেতিয়াৰ পৰা সি বহুত সলনি হ'ল সৰু সৰু কথাতে সি খং কৰিব ল'লে মা মোৰ অফিচলৈ দেৰি হৈছে ভাত হ'ল যদি মোক ভাত কেইটামান বাঢ়ি দিয়া ভাত হৈয়ে গ'ল ভাত বাঢ়ি দিছোঁ আইঅ মোৰ কঁকালটো ইমান বিষ কৰিছে অকলে কিমান যে কাম কৰিবলগীয়া হৈছে মই মা তুমি সদায় সদায় দেৰি কৰি থাকা এনেকৈ দেৰিকৈ অফিচলৈ গ'লে মোৰ কিন্তু চাকৰিহে যাব আৰু পাহৰি নাযাবা যে এখন ঘৰ মোৰ পইচাৰে চলে
সকলো জানো মই সকলো জানো তোৰ দাদাই যেতিয়া চাকৰি কৰি আছিল তেতিয়া একো চিন্তাই কৰা নাছিলো চাউল দাইল শাক পাচলি সকলোবোৰ বজাৰ কৰি আনিছিল কিন্তু তই যেতিয়াৰ পৰা চাকৰিলৈ গলি বজাৰ কৰিবলৈ ক'লে তই খং কৰ সেইকাৰণে ময়ে কৰিবলগীয়া হৈছে তাৰ এক্সিডেণ্টৰ পিছত সকলোবোৰ সলনি হৈ গ'ল ভগৱানে তাক কিয় জানো ইমান কষ্ট দিছে সেইবোৰ কথা কৈ কি লাভ দাদা এতিয়া চকুৰে নেদেখে সি অন্ধ আৰু গোটেই জীৱন অন্ধ হৈ থাকিব এতিয়া গোটেই জীৱন মই তাক চাই থাকিব লাগিব ভাবিছিলো চাকৰি কৰাৰ পিছত দামী বাইক এখন কিনিম বুলি কিন্তু মোৰ সেই আশা পূৰ কেতিয়াও নহ'ব মই চাকৰি কৰি কেৱল ঘৰহে চলাই আছো মই ৰাজু ভগৱানৰ কাৰণে মনে মনে থাক দাদাই যদি শুনি পায় বহুত কষ্ট পাব এইয়া আহি গ'ল টকা খৰচ কৰা আৰু এজন ব্যক্তি চি ৰাজু দাদাৰ লগত কেনেকে কথা ক'ব লাগে তোৰ সেইখিনি জ্ঞানো নাই তোৰ দাদাই নিজে নপঢ়িও তোক পঢ়ালে নিজে নাখায়ো তোক খোৱালে তই যাতে ভাল মানুহ হ বুলি কিন্তু দাদাৰ এইটো সময়ত তই অলপো সহায় নকৰ হ'ব মা তোমাৰ কথাৰে মোৰ পেট ভৰি গ'ল মই এতিয়া যাওঁ মা তুমি ভাইটিক কিয় যিটি কথা কোৱা এতিয়া সি একো নোখোৱাকৈ অফিচলৈ গ'ল ঘৰত থাকিলে মোৰ মূৰটো কেৱল গৰম হৈ থাকে মইনো কেতিয়া এনেকুৱা এখন বাইক চলাব পাৰিম কাম কৰি যিমানখিনি দৰমহা পাওঁ তাৰ আধা অংশ দাদাৰ দৰৱতে খৰচ হয় মই কিবা এটা বুদ্ধি কৰি দাদাক আমাৰ ঘৰৰ পৰা একেবাৰে উলিয়াই দিম আৰু যদি মই দাদাক ঘৰৰ পৰা উলিয়াই দিব পাৰোঁ তেনেহ'লে মই এনেকুৱা ধৰণৰ বাইক এখন কিনিব পাৰিম মা ক'ত আছা তুমি আৰু গধূলি হৈ গ'ল নেকি মই ইয়াতে আছো বোপাই আৰু গধূলি হ'ল তুমি যোৱা ৰাজুৰ কাৰণে কিবা এটা খোৱা বস্তু বনোৱাগৈ ৰাতিপুৱা খঙতে একো নোখোৱাকৈ গুচি গ'ল এতিয়া যোৱা সোনকালে কিবা এটা বনোৱাগৈ দাদা জাননে ভাইটি তই আহিলি দাদা মই তোৰ কাৰণে কাম এটা বিচাৰি পালো আৰু দৰমহাও বহুত দিব কেৱল তাত চকুৰে নেদেখা মানুহে কাম কৰে কিন্তু তাত কাম কৰিলে তাত থাকি ল'ব লাগিব ৰাজু তই সঁচাকে কৈছনে এইটোচোন ভাল খবৰ মই কৰিম সেইটো কাম মই কৰিম তাত কেতিয়া যাব লাগিব ক মই তাতে থাকি ল'ম মই তোক অহাকালিয়ে তাত থৈ আহিম মা শুনিছানে ৰাজুৱে মোৰ কাৰণে চাকৰি বিচাৰিলে সি মোৰ কাৰণে কিমান চিন্তা কৰে তুমি দেখিছা নহয় মই এতিয়া অহাকালিয়ে যাম সেই চাকৰি কৰিবৰ কাৰণে শুনিছো কিন্তু তাত তোক ভালকে চোৱা চিতা কৰিবনে নকৰে মোৰ কিন্তু চিন্তাহে হ'ব মা তুমি চিন্তা কৰি নাথাকিবা মই তাত ভালকে থাকিম যা বোপাই ভালকে খোৱা বোৱা কৰিবি দৰৱবোৰ সময়মতে খাবি ভাইটি আমি পালোহি নেকি দাদা আমি পালোহি দাদা তই ইয়াত খন্তে সময় ৰচোন মই আহি আছো ৰাজু তই কলৈ গৈছ মোৰ কাম এটা আছে মই কামটো কৰি আহি আছো তই ইয়াতে থাকিবি আৰু কলৈকো নাযাবি মই আহি আছো ইমান ৰাতি হ'ল আৰু এতিয়ালৈকে ৰাজু অহাই নাই আৰু ৰাজীৱে তাত অকলে কিনো কৰিছে মোৰ যে বৰ চিন্তা হৈছে ৰাজু তই আহিলি মোৰ যে বৰ চিন্তা হৈ আছিল আৰু ৰাজীৱক তাত ভালকে থৈ আহিলি নে মা তুমি চিন্তা নকৰিবা মই দাদাক ভাল ঠাইতে থৈ আহিছো একো চিন্তা কৰিব নালাগে তুমি আজিহে মই ভালকে উশাহ ল'ব পাৰিছো এতিয়া মোৰ আৰু একো চিন্তা নাই মই ভাল দামী এখন বাইক কিনিব পাৰিম আৰু সেইপিনে দাদাক মই হাবিৰ মাজত থৈ আহিছো ৰাতি হ'লে তাত বাঘ ভালুক বহুত জীৱ জন্তু ওলায় দাদাক এতিয়ালৈকে খায়ে পেলালে চাগে ইমান দেৰি হ'ল আৰু এতিয়ালৈকে ভাইটি অহা নাই মই অকণমান আগবাঢ়ি যাওঁচোন এইজোপাচোন এজোপা গছ আৰু চাৰিওফালে গাড়ী মটৰৰ শব্দই শুনা নাই এয়া কিবা হাবিৰ নিচিনাহে লাগিছে ৰাজুৱে কি মোক হাবিৰ মাজত থৈ গ'ল হে ভগৱান ৰাজুৱে মোক কিয় হাবিৰ মাজত থৈ গ'লহি মই এতিয়া চকুৰেও ভালকৈ নেদেখো ক'ত যাম ৰাজীৱলৈ বৰ চিন্তা হৈছে সি সময়মতে দৰৱবোৰ খাইছে বা নাই খোৱা মোকচোন এতিয়া হাবিৰ মাজত থকা এই জীৱ জন্তুবোৰে দেখোন খাই পেলাব ঐ তই কোন হয় তই তই কোন হয় আৰু তইও হাবিৰ মাজত আছ নেকি মোৰ নিচিনাকৈ মই হৈছো এই জংঘলৰ জখিনী কিন্তু তই হাবিত কি কৰি আছ আৰু মই হৈছো এই হাবিখনৰ এজন ৰাক্ষক ভূত তাৰ মানে মোৰ চাৰিওফালে ভূত আছে তই নাজানা নেকি এই হাবিখনলৈ মানুহ অহা একেবাৰে মানা আছে এতিয়া আমি তোক মাৰি পেলাম তোক
মাৰে যদি মাৰি পেলাওক, মই জীয়াই থকা একো লাভ নাই, মই কোনো কামৰে নহয়। এইজন কেনেকুৱা মানুহ যে মৰিবলৈও ভয় নকৰে? ঐ ল'ৰা, তই হাবিৰ মাজলৈ কেনেকৈ আহিলি? মোৰ এক্সিডেণ্ট হৈছিল, যাৰ কাৰণে মই চকুৰে নেদেখো, আৰু ভাইটিয়ে কাম দিম বুলি মোক লৈ আনিলে ঘৰৰ পৰা, আৰু মোক এই হাবিৰ মাজত থৈ গ'লহি, আৰু মই এতিয়া চকুৰে নেদেখা মানুহজনে ক'ত যাম মই? তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিলে। তোমাক আমি কিবা সহায় কৰিব পাৰো নেকি চিন্তা কৰো ৰবা। এইয়া লোৱা, এই চশমাখন পিন্ধি লোৱা, এইখন যাদুগৰী চশমা। আৰে মইচোন সকলোবোৰ দেখি পাইছো, মই একেবাৰে আগৰ নিচিনা সকলো দেখি পাইছো, মোৰ চকু ভাল হৈ গ'ল মোৰ চকু। তুমি সকলোবোৰ দেখি পাবা, কেৱল এই চশমাখন পিন্ধি থাকিবা। চশমাখন পিন্ধি থাকিলেহে তুমি দেখিবা, যদি খুলি দিয়া তেতিয়াহ'লে তুমি আকৌ আগৰ নিচিনাকৈ অন্ধ হৈ যাবা। এটা কথা মনত ৰাখিবা, যদি এই চশমাখন কাৰোবাৰ হাতেৰে ভাঙি যায় তেতিয়াহ'লে সেইজন ব্যক্তিৰ কাৰণে কিন্তু বহুত বিপদ আছে, বহুত বিপদ, ডাঙৰ বিপদ। মই আপোনাৰ কথাখিনি মনত ৰাখিম, আৰু এই চশমাখন কাকো ভাঙিবলৈ নিদিওঁ। আপুনি মোক যে সহায় কৰিলে তাৰ বাবে অশেষ ধন্যবাদ। মা, ৰাজীৱ, তই ইমান ৰাতিখন আহিছ, আৰু তইচোন চকুৰে নেদেখ, ঘৰটো কেনেকে চিনি পালি তই? কেনেকে? মা, মই চকুৰে সকলোবোৰ দেখি পাওঁ, মোৰ চকু ভাল হৈ গ'ল মোৰ চকু। কি তই সঁচাকে কৈছনে? তই কি আকৌ আগৰ নিচিনাকে দেখি পাওঁ সকলোবোৰ? মা, মই সকলোবোৰ দেখি পাওঁ। মই পিন্ধি থকা চশমাখন এখন যাদুগৰী চশমা, এইখন পিন্ধি থাকিলেহে মই দেখি পাওঁ, যদি এইখন নাথাকে তেনেহ'লে মই আকৌ আগৰ নিচিনাকৈ অন্ধ হৈ যাম। মা, মোৰ বহুত পানী পিয়াহ লাগিছে, তুমি মোৰ কাৰণে পানী এগিলাচ লৈ আনা যোৱা। ভাইটি, তই অলপো চিন্তা নকৰিবি, তই যে মোৰ হাবিৰ মাজত থৈ আহিছিলি সেইটো কথা মই মাক কেতিয়াও নকওঁ। ৰাজীৱ, তোমাৰ খবৰটো পাই মোৰ বহুত ভাল লাগিল, সেইকাৰণে মই ৰ'ব নোৱাৰি তোমাৰ ওচৰলৈ গুচি আহিলো। হয় ছাৰ, মই এতিয়া চকুৰে আগৰ নিচিনা দেখি পাওঁ। তেনেহ'লে দেৰি কৰি লাভ নাই, ব'লা অফিচলৈ যাওঁ, বহুত কাম ৰখি আছে, আৰু সেইবোৰ কাম কেৱল তুমিহে কৰিব পাৰিবা। আৰু ৰাজু, তুমি আজিৰ পৰা অফিচ আহিব নালাগে, দাদাই যিহেতু চকুৰে এতিয়া ভালকৈ দেখি পায় আৰু বহুত কাম কৰিবলগীয়া আছে, সেইকাৰণে দাদাই আজিৰ পৰা কাম কৰিব। ৰাজীৱ, ব'লা অফিচলৈ যাওঁ, সকলোৱে তোমাক লগ পাই আৰু দেখি বহুত ভাল পাব। মই দাদাৰ সলনি চাকৰিটো পাইছিলোহে, এতিয়া দাদাই সেই চাকৰিটো মোৰ পৰা কাঢ়ি লৈ গ'ল। মই সজা সকলো সপোনে ধ্বংস হৈ গ'ল। নাই, মই চাকৰিটো হাতৰ পৰা পঠিয়াব নোৱাৰো এনেকে সহজতে। মই দাদাৰ সেই যাদু থকা চশমাখনকে ভাঙি পেলাম, তাৰপিছত সি আকৌ অন্ধ হৈ যাব, আৰু তাৰপিছত চাকৰিটো মই পাই যাম। দাদা এতিয়া শুই আছে, আৰু মই এইটো সময়তে চশমাখন ভাঙি পেলাম, তেতিয়া মোক কোনেও নেদেখে মই যে চশমাখন ভাঙি পেলালো বুলি। চশমাখন ভাঙি পেলালো, দাদা এতিয়া আৰু আগৰ নিচিনা হৈ গ'ল, চকুৰে নেদেখা, এতিয়া মোৰ পৰা চাকৰিটো কাঢ়িব নোৱাৰে। অহাকালি ৰাতিপুৱা ছাৰ আহিব, তেতিয়া মই কৈ দিম দাদাই চকুৰে নেদেখে বুলি, আৰু চাকৰিটো তেতিয়া মোক দি দিব। তই চশমাখন কিয় ভাঙিলি? এতিয়া তোৰ সৰ্বনাশ হ'ব, সৰ্বনাশ। কোন হয় আপুনি? কোন হয় আপুনি? মোক মাফ কৰি দিয়ক, মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰো, মাফ কৰি দিয়ক। মোক মাফ কৰি দিয়ক, মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰো, প্ৰথমবাৰৰ কাৰণে মোক মাফ কৰি দিয়ক। তই যেতিয়া হাবিত দাদাক এৰি থৈ আহিছিলি জীৱ জন্তুৱে খাব বুলি, আৰু সেইটো সময়ত মই আছিলো, আৰু তেতিয়া দাদাক মই সেই চশমাখন দিছিলো, যাৰ ফলত দাদা এতিয়া চকুৰে দেখে। কিন্তু তই মাফ খুজিছ কাৰণে মই তোক মাফ কৰি দিলো বাৰু, প্ৰথমবাৰৰ বাবে। যদি দ্বিতীয়বাৰ তই তেনেকুৱা কাম কৰ, তোক কিন্তু মই কেতিয়াও মাফ কৰি নিদিওঁ। এইখন চশমা মই তোক পুনৰ দিছো, এইখন দাদাক দি দিবি, আৰু তই দাদাক কেতিয়াও আমনি নকৰিবি দ্বিতীয়বাৰৰ বাবে।